নমস্কাৰ, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীত থকা প্ৰথম পাঠ বৰগীত। এই বৰগীতটি ৰচনা কৰিছে মাধৱদেৱে। গতিকে এই মাধৱদেৱে বৰগীতটি ৰচনা কৰিছে আৰু এই বৰগীতটি ব্ৰজাৱলী ভাষাত ৰচনা কৰিছে। এই বৰগীতটি শ্ৰীকৃষ্ণক লৈ পেলাই ৰচনা কৰিছে আৰু এই বৰগীতৰ জৰিয়তে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে মাধৱদেৱে। গতিকে আমি দশম শ্ৰেণীত থকা সেই বৰগীতটি আলোচনা কৰাৰ আগতে আমি এই গোটেই কথাখিনি জানিবলগীয়া কথা। গতিকে মাধৱদেৱৰ বিষয়ে পোনপ্ৰথমে আমি জানিব লাগিব যে মাধৱদেৱ কোন হয়, তেওঁৰ জন্ম কিমান চনত হৈছিল, আচলতে তেওঁ কি কৰিছিলে সেই বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন। তাৰপিছত আমি সেই বৰগীত কি, বৰগীত কাক কোৱা হয়, বৰগীতৰ লক্ষণ বৈশিষ্ট্য আছে সেই বিষয়ে আমি আলোচনা কৰিম। ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি আলোচনা কৰিম, ব্ৰজাৱলী ভাষানো কি, আচলতে ব্ৰজাৱলী ভাষাৰো লক্ষণ বা বৈশিষ্ট্য আছে সেই বিষয়ে আমি আলোচনা কৰিম। শ্ৰীকৃষ্ণ কোন হয় সেই বিষয়ে আলোচনা কৰিম। বৈষ্ণৱ ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথমতে আমি মাধৱদেৱৰ বিষয়ে আমি আৰম্ভ কৰিছোঁ যে মাধৱদেৱৰ জন্ম হৈছিলে 1489 চনত নাৰায়ণপুৰৰ লেটকু পুখুৰীত। তেওঁৰ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মনোৰমা। মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। গতিকে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ কেনেকৈ হ'ল, কিয় হ'ল বাৰুতে। আচলতে শংকৰদেৱ আৰু মাধৱদেৱ বেলেগ বেলেগ আছিলে, তেওঁলোকেতো গুৰু শিষ্য নাছিলে প্ৰথমতে। তো সেই কথা আমি জানিবলগীয়া, কাৰণ সেইখিনি নাজানিলে আকৌ নহ'ব, কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে সেই শংকৰদেৱৰ লগত মাধৱদেৱৰ লগত বৰগীতৰ লগত আন এটা ওতঃপ্ৰোত সম্পৰ্ক, গতিকে সেইখিনি আমি জানিব লাগিব। তো আমি মাধৱদেৱ আৰু শংকৰদেৱৰ যি মিলন হৈছিল সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ যে মাধৱদেৱৰ মাতৃ ৰোগ হৈছিলে। সেই ৰোগৰ বাবে তেওঁ দেৱীৰ ওচৰত প্ৰতিজ্ঞা কৰিছিলে যে তেওঁ দেৱীৰ সন্মুখত বলি দিব। আচলতে মাধৱদেৱ বলি বিধান কথা মানিছিলে, তেওঁ মূৰ্তি পূজা কৰিছিলে, দেৱী পূজা কৰিছিলে। আৰু শংকৰদেৱ অন্য ধৰ্ম আছিলে, বৈষ্ণৱ ধৰ্মৰ। তেওঁ আকৌ বলি বিধান প্ৰথা মানা নাছিলে, অপ্ৰয়োজনীয় বুলি ভাবিছিল। তেওঁ কৈছিলে যে তুলসী পাতেৰে শ্ৰীকৃষ্ণক পূজা কৰিলেই শ্ৰেষ্ঠতম বুলি কৈছিলে। এপাত তুলসী পাত হ'লেই পূজা দিয়া হৈ যায় বুলি কৈছিলে। গতিকে শংকৰদেৱৰ ধৰ্ম সম্পূৰ্ণ বেলেগ আছিল, মাধৱদেৱৰো সম্পূৰ্ণ বেলেগ আছিলে। কিন্তু একেলগ কেনেকৈ হ'ল, কিয় এনেদৰে অন্য ধৰ্মৰ হৈও গুৰু শিষ্য হ'ল, সেই কথা আমি জানিবলগীয়া। তো প্ৰথমতে কি হ'ল, সেই তেনেদৰে মাধৱদেৱে সেই মাকৰ ৰোগ হোৱাৰ বাবে তেওঁ প্ৰতিজ্ঞা কৰিলে দেৱীৰ ওচৰত তেওঁ বলি দিব, ছাগলী বলি দিব বুলি। কিন্তু তেওঁ ছাগলী বিচাৰি ফুৰিলে, বলি দিবৰ বাবে ছাগলী বিচাৰি পোৱা নাছিল। আৰু তেওঁ সেই ভনী জোৱাইকক ক'লে যে ছাগলী বিচাৰি দিব লাগে। ভনী জোৱাইকেও বিচাৰিলে, কিন্তু ছাগলী বিচাৰি পোৱা নাই। শেষত ভনী জোৱাইকে সেই শংকৰদেৱক লগ পালে আৰু শংকৰদেৱৰ বিষয়ে কিছু জানিব পাৰিলে। আৰু সেই শংকৰদেৱৰ বিষয়ে জানি পেলাই তেওঁ মাধৱদেৱৰ ওচৰত আহিল আৰু তেওঁ ক'লে যে মই ছাগলী বিচাৰি পোৱা নাই। আৰু শংকৰদেৱৰ বিষয়েও মাধৱদেৱক ক'লে যে আচলতে বলি বিধান প্ৰথাটো অপ্ৰয়োজনীয়, সেইকাৰণে বলি বিধান প্ৰথা দিব নালাগে। কিন্তু মাধৱদেৱে এই কথা শুনি কৈছিলে যে আচলতে ক'ৰ পৰা শুনিলে যে এনেকুৱা নহয় বুলি কোনে ক'লে। তেতিয়া শংকৰদেৱে ক'লে বুলি, শংকৰদেৱে এই ধৰ্ম এনেধৰণে প্ৰচাৰ কৰি আছে বুলি কৈছিলে। আৰু সেই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ সন্মুখত গৈছিলে আৰু শংকৰদেৱে সেই নিজৰ যুক্তি তৰ্কৰে সেই নিজৰ ধৰ্ম শ্ৰেষ্ঠ বুলি তেওঁ যদিও গৈছিলে, তেওঁ সেই শংকৰদেৱৰ যি প্ৰতিমূৰ্তি ভীৰ গম্ভীৰ, যি তেওঁৰ দেখাত যেনেকুৱা, সেই প্ৰতিমূৰ্তি চাই পেলাই যেন তেওঁৰ ওচৰত ক্ষীৰণতা কৰি তেওঁক নমস্কাৰ জনালে। আৰু তাৰপিছতে সেই শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত সেই তৰ্ক বিতৰ্ক, যুক্তি তৰ্ক আৰম্ভ হ'ল। তেওঁৰ ধৰ্মক লৈ পেলাই আৰু মাধৱদেৱৰ ধৰ্ম আৰু শংকৰদেৱৰ ধৰ্মক লৈ পেলাই আৰম্ভ হ'ল। আৰু মাধৱদেৱৰ নিজৰ যুক্তি দিলে, শংকৰদেৱৰো নিজৰ যুক্তি দিলে। কিন্তু শংকৰদেৱৰ শেষত যিষাৰ কথা উক্তি ক'লে, সেই উক্তিষাৰৰ যেন উত্তৰ দিব নোৱাৰিলে মাধৱদেৱে। আৰু সিদিনাৰ পৰাই সেই ক্ষণৰ পৰাই তেওঁ শংকৰদেৱক নিজৰ গুৰু হিচাপে মানি ল'লে আৰু শংকৰদেৱেও নিজে সেই শিষ্য হিচাপে মানি ল'লে। এসময়ত সেই অন্যান্য ধৰ্মৰ হৈ থকা সত্ত্বেও যুক্তিতৰ্ক কৰাৰ পিছতে সেইজন মাধৱদেৱে আকৌ এসময়ত গৈ পেলাই সেইজন শংকৰদেৱৰ প্ৰিয় শিষ্য হৈ পৰিল।
তো আমি ইতিমধ্যে গম পালোঁ শংকৰ মাধৱৰ কথা আৰু সেই মাধৱদেৱৰ চমু পৰিচয়ৰ কথা গম পালোঁ। গতিকে আমি এতিয়া সেই মাধৱদেৱে কিছু সাহিত্যৰাজি আমাৰ মাজত অৱদান হিচাপে আগবঢ়াই থৈ গৈছে, সেই সাহিত্যৰাজাৰ বিষয়ে আমি জানিব লাগিব। চমু আমি সেই সাহিত্যৰাজিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে সেই তেওঁৰ সাহিত্যৰাজি হিচাপে যদি আমি ক'ব যাওঁ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ যি কীৰ্তিস্তম্ভ, সেই কীৰ্তিস্তম্ভ হৈছে নামঘোষা। তেওঁ যিমানবোৰ ৰচনা কৰিছে তাৰ ভিতৰত অতি শ্ৰেষ্ঠতম বুলি ক'ব পাৰি এই নামঘোষা বুলি কয়। গতিকে এই নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। কাৰণ হেজাৰী ঘোষা বুলি কিয় কোৱা হয়? কাৰণ এই নামঘোষাত 1000টা ঘোষা আছে বুলি কয় আৰু সেইকাৰণে 1000টা ঘোষা থকাৰ কাৰণে হেজাৰী ঘোষা বুলি নামকৰণ কৰিছে। আৰু তেওঁৰ এই যি সাহিত্যৰাজি, এই সাহিত্যৰাজিক 4টা ভাগত ভাগ কৰা হৈছে, যেনেকৈ আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট, ঝুমুৰা, এই 4টা ভাগত ভাগ কৰা হৈছে। তেওঁৰ আখ্যানমূলক ৰচনা ৰাজখয় কাব্য, আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, ভক্তিৰত্নাৱলী, নাম মালিকা, নাট হ'ল অৰ্জুন ভঞ্জন বা দধিমথন। মাধৱদেৱৰ যি নাট আছে, এখনে নাট আছে, তেওঁৰ বাকীবোৰক কোৱা হয় ঝুমুৰা বুলি কোৱা হয়। গতিকে তেওঁৰ এখনে নাট অৰ্জুন ভঞ্জন বা দধিমথন, আৰু তেওঁৰ ঝুমুৰাকেইখন হ'ল চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। আৰু এই মাধৱদেৱৰ ভণিতা থকা 157টা বৰগীত পোৱা যায়। তেওঁৰ ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি বৰগীতৰ সংখ্যা 191টা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। গতিকে আমি এইখিনিৰ পৰা আমি এই কথাটো গম পালোঁ যে মাধৱদেৱৰ আচলতে শংকৰদেৱৰ সৈতে মিলন হ'ল কেনেকৈ, আৰু এই মাধৱদেৱৰ চমু যি পৰিচয়, তেখেতৰ জন্ম, তেওঁৰ পিতৃ মাতৃৰ নাম গম পালোঁ আমি, আৰু তেওঁৰ সাহিত্যৰাজিৰ বিষয়ে আমি চমুকৈ আমি যি আছিলে সেইখিনি আমি গম পালোঁ। গতিকে ইয়াৰ পিছত আমি আলোচনা কৰিম বৰগীত কাক বোলে, বৰগীতৰ লক্ষণ নাইবা বৈশিষ্ট্য। তো আজিৰ কাৰণে ইমানখিনিয়ে। ইয়াৰ পিছৰ ক্লাছত বৰগীত কাক কয়, বৰগীতৰ বৈশিষ্ট্য, লক্ষণ আৰু ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য লক্ষণ আমি আলোচনা কৰিম। ধন্যবাদ।